গাইজ ওয়েলকাম টু মাই চ্যানেল জুম ইন লাইভ। আজি মোক অমরিন ভাই স্পেশালি ইনভাইট কৰিছে। এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে সিটি চেণ্টাৰ। অ'কে, সিটি চেণ্টাৰত খুলিছে আৰু সেইখন ৰেষ্টুৰেণ্টৰ নাম হ'ল পাইৰেটছ অফ গ্ৰিল। আৰু এইখন খুলিছে বা এইখন কোনে খুলিছে ভিডিঅ'? অ'কে, বহুত ধুনীয়া হয়। মই দেখাই আছোঁ ভিতৰৰ পৰাই। আৰু এইটো ইনগ্ৰেট কৰিব আইমি বৰুৱা, অসমৰ মানে জানা মানা অভিনেত্ৰী। আপোনালোকে বহুত ভালদৰে চিনি পায় তেখেতকো দেখাম। আৰু মই ইয়াতে কিবা কিবি স্পেচিয়েলি মোক খাবও মাতিছে। বাবা আজিতো মই একদম দবাই কিনে খাম। কি কয়, খুৱাবনে নাই? ফ্ৰী অফ কষ্ট খাম গোটেইখিনি। বলকেইটা ভিতৰলৈ যাওঁ আৰু আগতে চাই লওঁ ৰেষ্টুৰেণ্টটো কেনেকুৱা হয় গোটেই ভিতৰৰ পৰাই। আৰু স্পেচিয়েল গেষ্টটো গম পালেই কোন আহি আছে। অ'কে, বলক ভিতৰলৈ যায় দেখাওঁ কেনেকুৱা হয়। আগতে ফাৰ্ষ্ট ইনড্ৰটো চাওঁ। আচ্ছা, বলক এতিয়া ইনগ্ৰেশ্যনলৈ আগবাঢ়ো। আৰু ইনগ্ৰেশ্যন কৰিবলৈ আহিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা। প্ৰথমে ফিটা কাটি লওক, তাৰপিছত আমি বাকীখিনি চাওঁ কি হৈ আছে গোটেই ৰেষ্টুৰেণ্টখনত। বৰ ধুনীয়া ৰেষ্টুৰেণ্ট, চিটি চেণ্টাৰ মলত আছে আৰু গুৱাহাটীৰ মাজমজিয়াত। আপোনালোকে যাবলৈ নাপাহৰিব, এখন ইণ্টাৰনেশ্যনেল ৰেষ্টুৰেণ্ট। আৰু ফিটা কটা হোৱাৰ পিছত এতিয়া বলক চাওঁ কেকৰ বলিদান। স্ক্ৰীণত দেখা পাই আছে আইমি বাই বৰ ধুনীয়াকৈ এতিয়া কেকৰ বলিদান দিব। চৰি, ধেমালি কৰিছে। কেক কাটিং চেৰেমনিৰ পিছত আমি আগবাঢ়িম আমাৰ যিখিনি ৰেচিপিজ আছে সেইবোৰ খাবলৈ আৰু চাবলৈ। সঁচাই বৰ ধুনীয়া ইয়াতে ৰেচিপিজ আছে, ইণ্টাৰনেশ্যনেল ৰেচিপিজ, বহুত ৰিজনেবল প্ৰাইচ হয়। আৰু আপোনালোকে ইয়াতে আহিব, এবাৰো নাপাহৰিব। এবাৰ হ'লেও আহিব, মানে অকণমান মোৰ ভুল হৈ গ'ল, ক্ষমা কৰিব। এবাৰ হ'লেও ইয়ালৈ আহিব চিটি চেণ্টাৰ মলত। আৰু ইয়াৰে যিখিনি ইণ্টাৰনেশ্যনেল ৰেচিপিজ আছে গোটেইখিনিৰ আমেজ ল'ব। সঁচাই মনটো বিৰাট ভাল লাগিব। আপোনাৰ ফেমিলিৰ লগত, আপোনাৰ কলিগছৰ লগত, আপোনাৰ ফ্ৰেণ্ডছৰ লগত ইয়াতে এবাৰ হ'লেও আহিব। ঠিক আছে, বলক এতিয়া তেন্তে আগবাঢ়ো, আমাৰ ৰেচিপিজবোৰ চাওঁ। আৰু অকণমান মোৰো ভোক লাগিছে, অকণমান খাব চেষ্টা কৰোঁ, চাওঁ কি কি আছে। লেটছ গো। আহিছে যে এতিয়া খোৱা মেনুখন মই দেখাই দিওঁ। ফিছ ফ্ৰাই দিছে, দেন চিকেন ফুচকা নে কি নাজানো, ধুনীয়া বস্তু কিন্তু। এণ্ড বা আছে মোৰ লগত, এণ্ড খাবলৈ গৈছোঁ। বহুত ধুনীয়া ৰেচিপিজ হয়। ফিছ হয় বহুত ধুনীয়া। এণ্ড বাৰে বাৰে বহুত বস্তু চাৰ্ভ কৰি আছে। এতিয়া লাহে লাহে গোটেই বস্তু আহিব, মই দেখাই আছোঁ কি খাই আছোঁ। অ'কে, লেট মি ট্ৰাই দিছ। এইটো মোৰ কাৰণে এটা বা এইটো কি হয়? হা, ডিমচাপ। অ'কে, এইটো মোৰ কাৰণে নতুন হয়। লেট মি ট্ৰাই দিছ কেনেকুৱা হয়। awesome. And
ফেচিলিটিজ সঁচাই বহুত ধুনীয়া হয় আৰু অকণমান পিছত আৰু দেখাইছোঁ কি কি খাই আছোঁ আগতে এইখিনি মই শেষ কৰি লওঁ ফিছ ফ্ৰাইটো শেষ কৰোঁ দিছে ফুচকা ইয়া গোলগাপ্পা ছিংগল পিচ অনলি ছিংগল পিচ গোলগাপ্পা খাই লওঁ Wow, amazing taste. And now ahi bol chicken tikka and prawn. Tumi ki khaba? Notun bhondi tomar naam to koi diya? Mera salary jana. Okay, kene ko lagise yata? Bhal lagise. Aru ba kene ko lagise amar? Always happy where food is there. And always happy with me. With Pritam and food. Okay. And she is my niece. On this one, Okay, chicken tikka to খাই লওঁ তাৰপিছত কথা পাতি আছোঁ ভাল লাগি আছে চাই কিনে লেটছ ট্ৰাই দিছ এটা বস্তু দেখাই আছোঁ আগতে চিকেনটো খাই क्या भैया ब्राजिलियन चुरास्को चिकन বাইরে চোটাকেৰি মেণ্টেল বাৰত লৈ আনিছে চাওক পাইনএপল মানে ইমান ৰেচিপিজ বহুতৰ নাম আজি মই ফাৰ্ষ্ট টাইম শুনিছোঁ এণ্ড এওঁলোকে বহুত ধুনীয়াকৈ চাৰ্ভ কৰি আছে ইটছ এণ্ড এভৰিথিং ত' পাইনএপল এবাৰ এইটো খাই চাওঁ ৱাও আপুনি এখন ৰেষ্টুৰেণ্ট এবাৰ এভৰিথিং ট্ৰাই কৰিব দেই চিৰিয়াছলি বহুত ধুনীয়া মানে পাইনএপল ইজ অসাম খাওক ব্ৰ' গিভ মি ওৱান মোৰ পিচ বেষ্ট লাগিছে এতিয়ালৈকে মোৰ পাইনএপলটো ৰিয়েলি নাইচ এণ্ড আহি আছে কিবা কিবি বহুত নতুন বস্তু এণ্ড বাট এটা ভাল ফিল হৈছে ৰ'ব খাই লওঁ আৰু অ'কে খোৱা লোৱা বহুত কৰিলোঁ এতিয়া ঘৰলৈ যাওঁ পুৰা পেট ভৰি গৈছে ভিতৰত একো নক'লোঁ কাৰণ তাত গান বাজি আছে এণ্ড কপিৰাইট লগাৰ বিৰাট চান্স আছে কাৰণ গোটেইকেইটা হলিউড গান বাজে এতিয়া মই ঘৰলৈ যাওঁ আৰু বাকো মই বাই বাই দিওঁ বাট থেংক ইউ ভেৰি মাছ বহুত ধুনীয়াকৈ খোৱালে আৰু এটা কথা কওঁ বহুত জলদি মই 1 তাৰিখে ছিকিমলৈ গৈ আছোঁ আৰু ছিকিমৰ এটা ডাঙৰ চিৰিজ আহিব আপোনালোকলৈ স্পেচিয়েলি আপোনালোকলৈ গোটেইটো এপিছ'ড চাব আৰু বহুত ভালদৰে চাব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বাকীবোৰ ভিডিঅ' আপোনালোকে চাবৰ কাৰণে ৰেডি থাকক অ'কে বাই চাই থাকিব মোৰ চেনেল জুমি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব অ'কে বাই